Guys, it all first prize. তেখেত হৈছে আমাৰ উদীয়মান ধন্যবাদ থাকিল। ইতিমধ্যে আমাৰ উপবোধন হৈ গৈছে। হেল্ল' গাইজ, ৱেলকাম টু মাই ৰাজকোচ ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে বৰ্তমান ভালে আছে আৰু এই ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পাব। আৰু আজি আমাৰ নামেৰি ক্লাবৰ দীপান নৈখৰ ক্ৰিকেট আয়োজন কৰাইছে। আজি ফেব্ৰুৱাৰী 1 তাৰিখ, আজিৰ পৰা ক্ৰিকেট খেল আছে। বেনাৰ লগোৱা আছে। ঠিক সন্ধিয়া 6 বজাৰ লগে লগে বৰ্তমান ক্ৰিকেট খেলখন আৰম্ভ হ'ব। এতিয়া বৰ্তমান তাত লাইটিঙৰ কাম চলি আছে, ছাউণ্ড ছিষ্টেমৰ কাম চলি আছে। হেল্ল' গাইছ, ইয়াত আমাৰ ক্লাবটোৰ নাম লিখি থকা হৈছে। Cruising in my lane fast, call it high speed. I've been working hard, yeah, I've been working nightly. If you think you'll win, ha, nah, likely. I be taking shots, yeah, cold-blooded, icy. Watching numbers grow is what I call sightseeing. মই জেকেট পিন্ধি অহা নাছিলোঁ, বৰ্তমান এতিয়া জেকেট পিন্ধি গৈ আছোঁ। ঠাণ্ডা লাগি আছে গাত। জেকেট পিন্ধি আকৌ আহিব লাগিব। আহি পেলাই আকৌ আপোনালোকক ভিডিঅ' কৰি দেখুৱাম কি হৈ আছে ইয়াৰ। হেল্ল' গাইজ, মই এতিয়া গৰম চোলা পিন্ধি খেলপথাৰত আহি পালোহি। আমাৰ প্ৰাইজখিনি কথা ক'ব বিচাৰিছোঁ। এইকেইটা হৈছে আমাৰ প্ৰাইজ। Guys, it all first prize, it all is second prize, man of the match, man of the and best bowler. Total 5টা পুরস্কার আছে। আৰু এটা কথা যে ফাৰ্ষ্ট পেমেণ্ট দিয়ে তাক সহায় কৰিব বুলি মোৰ অনুমান হৈছে ইয়াত। আৰু উদ্যোক্তা সমিতিসকলে ইয়াত এটা কথা জনাইছে যে এক অভাৰৰ পিছতে ৰোটেশ্যন হ'ব, অৰ্থাৎ বেটিং এক অভাৰ ইটো চাইডে হ'ব, দুটা চাইডে সিমান এটা আশা নাই, কিন্তু তথাপিও যে ফাৰ্ষ্ট হাফৰ পিছত যে ছেকেণ্ড বেটিং কৰিব, যদি পিছত ডাক কৰিব, তেতিয়া নিজৰ চিনাকি ৰাইজৰ আগত দিবৰ বাবে অনুৰোধ কৰিছোঁ। তেখেত হৈছে আমাৰ উদীয়মান উদ্যোগী আমাৰ ভাস্কৰ নাথ ডাঙৰীয়া, ক্ষমা কৰোঁ ভাস্কৰ দত্ত ডাঙৰীয়া। এই আজিৰ ছিজন 1 প্ৰাইজপানী ক্ৰিকেট টুৰ্ণামেণ্টৰ উদ্বোধক তথা আমাৰ অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী তথা শিক্ষক শ্ৰদ্ধাৰ পবিত্ৰ দাস ডাঙৰীয়াক এইখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। সম্বৰ্ধনা জনাইছে আমাৰ ইয়াৰ মুখ্য সদস্য। এই মুহূৰ্তত আমি সম্বৰ্ধনা জনাব বিচাৰে, আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। তেখেত বীৰেন্দ্ৰ বৰা ডাঙৰীয়া এই অনুষ্ঠানটোত বিশেষভাৱে সহযোগিতা আগবঢ়াই আছে। আমি এই মুহূৰ্তত সম্বৰ্ধনা জনাব বিচাৰিছোঁ অঞ্জন দাস ডাঙৰীয়া, গাঁওবুঢ়া তৰাজান গাঁও। তেখেতকো আমি এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। আমি এইবাৰ আমাৰ উদ্বোধনী অনুষ্ঠানলৈ আগবাঢ়ো। সমৰ যিজন আমাৰ উদ্বোধকগৰাকীক সহায় কৰাৰ বাবে অনুৰোধ কৰিছোঁ। আজিৰ উদ্বোধনী অনুষ্ঠানলৈ আমি পবিত্ৰ বৰা ছাৰকে আদি কৰি সমূহ অতিথিবৃন্দক আমি আগুৱাই যাবলৈ কাৰণে অনুৰোধ কৰিছোঁ। উদ্বোধকগৰাকীক
নামেৰি ক্লাব তথা আমাৰ উঠি অহা যুৱ প্ৰজন্মৰ উদ্দেশ্যে দুআষাৰ মন্তব্য দিবৰ বাবে অনুৰোধ কৰিছোঁ। ধন্যবাদ। শ্ৰদ্ধাৰ নামেৰি ক্লাবৰ সমূহ উদ্যোক্তাবৃন্দ, সদস্যবৃন্দ আৰু উপস্থিত থকা আমাৰ জিয়া ভৰলী নতুনকৈ নামাকৰণ কৰিছে জিৰণি বুলি এটা ৰিজৰ্ট, তেখেতৰ তাৰ স্বত্বাধিকাৰী ভাস্কৰ দত্ত আৰু লগতেই ৰামানৈ গাঁৱৰ গাঁওবুঢ়া মোৰ ভাতৃ হিৰণ্য বৰাদেৱ আৰু মোৰ সহপাঠী তৰাজান গাঁৱৰ গাঁওবুঢ়া অঞ্জন দাস আৰু লগতে ইয়াত উপস্থিত থকা যুৱক যুৱতীবৃন্দ, আই মাতৃসকল আৰু শিশুসকল আৰু লগতে ক্ৰীড়া প্ৰেমী ৰাইজসকল, যে এটা কথা মই ক'বই লাগিব, এই নামেৰি অঞ্চলত গামানিৰ দৰে পিছপৰা অঞ্চলত জন্মগ্ৰহণ কৰি ইতিমধ্যে মই ইয়াতে পঢ়ি ইয়াতে শিক্ষকতা কৰি এতিয়া 50 বছৰ অৰ্থাৎ হাফ চেঞ্চুৰী মাৰিলোঁ। আজিলৈকে জীৱনত ফ্লাছ লাইট দেখা পোৱা নাছিলোঁ, টিভিত দেখিছোঁ, কিন্তু ফুটবল খেলেই হওক ক্ৰিকেট খেলেই হওক। কিন্তু আজি এই নামেৰি ক্লাবে আমাৰ এই পিছপৰা অঞ্চলত প্ৰথমবাৰৰ বাবে ফ্লাছ লাইটৰ তলত এখন এই ক্ৰিকেট মহাৰণ আৰম্ভ কৰিবলৈ ওলাইছে। এইটো বৰ ডাঙৰ বিষয়, এইটো বৰ ডাঙৰ কথা। আৰু ইয়াত যিসকল আমাৰ দাঁতিকাষৰীয়া ৰাইজ শুই আছে, তেখেতসকলক মই অনুৰোধ জনাওঁ যে আপোনালোকে আহক, এই ল'ৰাকেইটা আপোনালোকে অকণমান প্ৰেৰণা দিয়ক, তেতিয়াহে আমাৰ এই সমাজখন আগুৱাই যাব। কাৰণ আপোনালোকে সকলোৱে জানে, কেৱল আজি পঢ়ি পেলাই অৰ্থাৎ আপোনালোকে যিটো একাডেমিক এডুকেশ্যন, আনুষ্ঠানিক শিক্ষাৰ জৰিয়তে নিজৰ শিশুক সংস্থাপন দিব নোৱাৰে। আপোনাৰ খবৰ যিসকল শিশু আছে, যে সিহঁতৰ স্কিল ডেভেলপমেণ্ট অৰ্থাৎ সিহঁতৰ গাত যি প্ৰতিভা আছে, সেই প্ৰতিভা বিকাশৰ অকণমান সুবিধা দিয়ক। অকল আনুষ্ঠানিক শিক্ষাৰ জৰিয়তে আজি কোনেও প্ৰতিষ্ঠা লাভ কৰিব নোৱাৰে। আমাৰ ইয়াত যিসকল শিশু আছে, যিসকল ছাত্ৰ ছাত্ৰী আছে, প্ৰত্যেকৰে গাত কিছুমান প্ৰতিভা সোমাই আছে। সেই লুকাই থকা ক্ৰিকেট খেলৰ যি প্ৰতিভা লুকাই আছে, সেই প্ৰতিভাক বিকশিত কৰাৰ এখন ডাঙৰ মঞ্চ ইয়াত নামেৰি ক্লাবৰ উদ্যোক্তাসকলে গঢ়ি ইয়াত আজি আৰম্ভ কৰিবলৈ ওলাইছে। সেয়ে মই আশা কৰিছোঁ আপোনালোকৰ শিশুসকলক লৈ আহক, এই খেলখন উপভোগ কৰিবলৈ দিয়ক আৰু ইয়াৰ পৰা অনুপ্ৰাণিত হ'বলৈ দিয়ক। এতিয়া মই আগতেও কৈছোঁ যে এতিয়া আণ্ডাৰ-19, U19 অৰ্থাৎ 19 বছৰ তলৰ ক্ৰিকেট বিশ্বকাপ চলি আছে। আৰু আমাৰ এটা ভাল কথা যে ভাৰতীয় দলৰ আণ্ডাৰ-19 19 বছৰ অনুৰ্ধ দলটিৰ মুছিৰ খানে ইতিমধ্যে দুটাকৈ শতক, এখন খেলত তেওঁ 127 ৰান কৰিছিলে, সিদিনা নিউজিলেণ্ডৰ এগেইনষ্টত আকৌ 131 ৰান কৰিছে। এতিয়া আণ্ডাৰ-19 খেলৰ ভিতৰত মুছিৰ খানে হৈছে শ্ৰেষ্ঠ সবাতোকৈ অধিক ৰান অৰ্জন কৰা খেলুৱৈ আমাৰ ভাৰতৰ। গতিকে আমিও পাৰোঁ তেনেকুৱা মুছিৰ খানৰ দৰে খেলুৱৈ ইয়াৰ পৰা উলিয়াই পঠাবলৈ। কিন্তু এটা কথা, আপোনালোকৰ সকলোৰে সহযোগিতা লাগিব। প্ৰথম কথা, তাতকৈ আপোনালোকে ভাল পাব লাগিব এনেকুৱা অনুষ্ঠানত। মই বেছি নকওঁ, ক'বলৈ বহুত আছে, মোক উদ্বোধন কৰিবলৈ মাতিছে। মই খুব সুখী
আৰু সদায় এইবোৰ কথা আমি স্কুলত কৈয়ে থাকোঁ যে আপোনালোকেও যিসকল ইয়াত গাৰ্জেন আছে যে তেওঁলোকৰ যি সুপ্ত প্ৰতিভা আছে সেই সুপ্ত প্ৰতিভাসমূহক বিকাশৰ অকণমান ৰাস্তা এটা দিয়ক। এইখিনি কৈ মই আজিৰ এই প্ৰাইজ মানি ক্ৰিকেট প্ৰতিযোগিতাৰ এই খেলখন শুভ উদ্বোধন কৰিবলৈ ওলাইছোঁ। অজানিতে যদি মোৰ কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব। আশা কৰিছোঁ খেলখন খুব ভাল হ'ব আৰু সকলোৱে উপভোগ কৰিব। ধন্যবাদ। ধন্যবাদ থাকিল। ইতিমধ্যে আমাৰ শুভ উদ্বোধন হৈ গৈছে। এতিয়া আমি সন্মানীয় খেলুৱৈ দুয়োটা দলৰ খেলুৱৈসকলক আমি খেলপথাৰত প্ৰৱেশ কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। সন্মানীয় খেলুৱৈসকলক আমি খেলপথাৰত প্ৰৱেশ কৰিবৰ বাবে অনুৰোধ কৰিছোঁ। এই আমাৰ শুভ উন্মোচন হ'বলৈ হোৱাৰ পাছত আমাৰ আৰু ইয়াৰ পিছতে যিসকল ক্ৰিকেট টীম আহিছে তেখেতসকলক আমি আমাৰ সম্পাদকৰ টেবুলত গৈ নাম পঞ্জীয়ন কৰিবৰ বাবে অনুৰোধ কৰিছোঁ। মই কিন্তু স্পিনহে দিম দেই। লাইটটো এইফালে আছে। हिमाचल यमुना गंगा उच्चल जलधि तरंगा तब शुभ नामे जागे तब शुभ आशीष मांगे